স্বাগতম জনাইছোঁ অল ইনফো ইউটিউব চেনেলটোলৈ। NHM Assam CHO Recruitment 2022 6টা কমিউনিটি হেল্থ অফিচাৰ ভেকেঞ্চি ওলাইছে। এতিয়া নেশ্যনেল হেল্থ মিছন যিটো আছে 6 মান্থ চাৰ্টিফিকেট কমিউনিটি হেল্থ চাৰ্টিফিকেট মানে আপোনালোকে ইয়াতে চাৰ্টিফিকেট পাব। চাৰ্টিফিকেট কেনেকৈ পাব আপোনাৰ টোটেল 600টা চিট আপোনালোকে টোটেল 600টা চিট আছে আৰু চাৰ্টিফিকেটটো হৈছে চাৰ্টিফিকেট ইন কমিউনিটি হেল্থ CCH কোৰ্চ জানুৱাৰী 2021। ডিউৰেশ্যন অফ কোৰ্চটো সময়সীমা হৈছে 6 মাহ। ফুল টাইম থিয়ৰী আৰু প্ৰেক্টিকেল ক্লাছ হ'ব। চাৰ্টিফিকেট এৱাৰ্ডেড বাই মানে ইন্দিৰা গান্ধী নেশ্যনেল অপেন ইউনিভাৰ্চিটিৰ ফালৰ পৰা। ঠিক আছে, এতিয়া এডুকেশ্যন কোৱালিফিকেশ্যনৰ ফালৰ পৰা ক'ব গ'লে BSc নাৰ্ছিং নহ'লে পোষ্ট বেচিক BSc নাৰ্ছিং, ৰেজিষ্টাৰ্ড নাৰ্ছ ৰেজিষ্টাৰ্ড মিডৱাইফছ অন এ ৰিকগনাইজ ইনষ্টিটিউট নহ'লে বেচেলৰ চায়েন্স ইন নাৰ্ছিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট অফ ইউনিভাৰ্চিটি GNM কোৰ্চ পাছ কৰা হ'লে হ'ব। তাৰপিছত এজ লিমিটটো আপোনালোকৰ 35 ইয়াৰ্ছতকৈ কমাব লাগিব আৰু 40 ইয়াৰ্ছটো ST আৰু SC বাবে 45 ইয়াৰ্ছৰ তলৰ হ'ব পাৰিব, কিন্তু 35 ইয়াৰ্ছটো আমাৰ জেনেৰেল কাষ্টসকলৰ হয়। যিসকলে এই কোৰ্চটো ছাকচেছফুলি পাছ কৰিব চাৰ্টিফাইড হ'ব চাৰ্টিফিকেট পাব তেওঁলোকক পষ্টিং দিয়া হ'ব ছাব চেণ্টাৰবিলাকত আৰু এজ এ আপোনালোকৰ কমিউনিটি হেল্থ অফিচাৰ হিচাপে। আৰু চিলেকশ্যন প্ৰচেছটো চাব এগ্ৰিগেট পাৰ্চেণ্টেজ চিকিউৰ্ড বাই কেণ্ডিডেট ইন দ্য লাষ্ট কোৱালিফাইং ডিগ্ৰী ইন ডিপ্ল'মা। আপোনালোকে পাৰ্চেণ্টেজৰ ওপৰত লাষ্ট কোৱালিফাইং ডিগ্ৰী বা ডিপ্ল'মা আপোনাৰ পাৰ্চেণ্টেজৰ ওপৰত আপোনালোকে ইয়াতে চিলেকশ্যন কৰা হ'ব। আৰু কোৰ্চটো কৰি থকা সময়ত আপোনালোকে ৰেচপেক্টিভ ইমিউনেশ্যন চেলাৰী থাকিব 10,000 পাৰ মান্থ, ফুডিং আৰু লজিং থাকি, আৰু যিসকল আদাৰ কেণ্ডিডেট হ'ব তেওঁলোকৰ 10,000 পাৰ মান্থ প্লাছ 10,000 পাৰ মান্থ ফৰ ফুডিং আৰু লজিং, থকা খোৱাৰ বাবে 10,000। আৰু যিসকলে কোৰ্চটো ছাকচেছফুলি কমপ্লিট হ'ব NHMৰ ফালৰ পৰা 25,000 পাৰ মান্থ তেওঁলোকক দিয়া হ'ব। পাৰফৰ্মেঞ্চ বেছড ইনচেণ্টিভ আপ টু 15,000 পাৰ মান্থ হ'ব। এতিয়া ইয়াতে আপোনালোকে অনলাইন কৰিব লাগিব। ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে nhmassam.gov.in ৱেবছাইটটোলৈ গৈ আপোনালোকে অনলাইন কৰিব পাৰে। অনলাইনৰ কাৰণে আপোনালোকৰ ডকুমেণ্টছ ইয়াতে বিচাৰিছে। লাষ্ট কোৱালিফাইং এক্সামিনেশ্যনৰ সকলো মাৰ্কশ্বিট লাগিব, প্ৰফেচনেল ফাইনেল ডিগ্ৰী চাৰ্টিফিকেটখন লাগিব, ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, কাউন্সিল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট আৰু NHM কেণ্ডিডেট কপি অফ এপইণ্টমেণ্ট লেটাৰ যদি আপোনালোকে NHM কেণ্ডিডেট হয়, ৱৰ্ক এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, এছপফ চাৰ্টিফিকেট, ৱৰ্ক এক্সপিৰিয়েঞ্চ যিসকলে এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ বাবে এছপফ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট যিসকলে কাষ্ট চাৰ্টিফিকেটৰ পৰা বিলং কৰে। অফলাইনৰ পৰাও কৰিব পাৰিব। A4 সাইজ এনভেলপ মেনশ্যনিং নেম আৰু পোষ্টৰ বিষয়ে লিখি আপোনালোকে A4 সাইজৰ এনভেলপ এটা লৈ আপোনালোকে পোষ্টৰ ফলোয়িং এড্ৰেছটোত আপোনালোকে মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন শইকীয়া কমপ্লেক্স কমাৰ্চিয়েল কমপ্লেক্স খ্ৰীষ্টান বস্তি গুৱাহাটী আছাম 78005 ইয়ালৈকে আপোনালোকে দিব পাৰে। আৰু ষ্টাৰ্টিং অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন 16 জুনৰ পৰা আৰম্ভ হ'ব আৰু লাষ্ট ডেট হৈছে 30 জুন। তো আপোনালোকে অনলাইন আবেদন কৰিব পাৰে। ঠিক আছে, তো যদি আপোনালোকে ভিডিঅ'টো পাই চাই ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ কৰিব নাপাহৰিব। যদি আপোনালোকে নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে লৈ আনিম। আৰু আপোনালোকে ফ্ৰেণ্ডৰ সৈতে ভিডিঅ'বিলাক শ্বেয়াৰ কৰি দিব। ধন্যবাদ। জয় অসম।